কৰি আছা তুমি? হা? কি কৰি আছা মানে ইয়াত আহি আগফালে? কি খেলো কৰি আছা? পিপ চাই আছা ন? পিপি বুম চাই আছা? হা? হা? দুটা কৰি আছা নেকি? দুটা কৰি আছা নেকি? মই জোনমণিয়ে মোৰ চেনেল লাইফষ্টাইল পেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যিহেতু অষ্টমীৰ দিন, অহা কাইলৈ নৱমীৰ দিনটো ইয়াত থাকি পেলাই আমাৰ পৰহিলৈ মূৰ্তি উঠাবই, সেইকাৰণে আজি এপাক ওলাই যাম। এইকেইদিন বৰষুণৰ কাৰণে না পিছবেলা ওলাই যাব পাৰিছোঁ না আগবেলা ওলাই যাব পাৰিছোঁ, সেইকাৰণে মেডভিকত এপাক লৈ যাম। হাজবেণ্ড যিহেতু ৰাতিপুৱাই গ'ল, ওচৰৰ পূজাখনতো সম্পূৰ্ণ লাগিয়ে থাকে, সেইকাৰণে আমাক ফোন কৰি দিব দিলে আজৰি হৈ লৈ, আৰু মেডভিকক উলিয়াই ব্ৰেকফাষ্টখিনি ৰেডি কৰি লৈছোঁ। সেইকাৰণে মই ব্ৰেকফাষ্ট কৰি এপাক মন্দিৰলৈকে ওলাই যাম, বান থিয়েটাৰৰ নামঘৰলৈকে ওলাই যাম। তাত পূজা পাতিছে, হাজবেণ্ড বৰ্তমান তাতে আছে। সকলো কামখিনি কৰি সোনকালে আজৰি হৈ ল'লোঁ। ইফালে মেডভিকৰ খানা বহাই দিছোঁ, তাৰ পাছতে আমি ৰেডি হ'ম। গৈ পাওঁতে ঠিক 11:30মান বাজিছিল। তেতিয়া আয়তীসকলে নাম জুৰি আছিলে, দুৰ্গা নাম জুৰি আছিলে। চাকি বন্তি দি পেলাই অলপ সময় বহিলোঁ। মানুহ আজি ভিৰে আছে। যোৱাকালি যিহেতু হাজবেণ্ডে কোৱা মতে অলপ কম আছিল, আজি অলপ মানুহ হৈছে। বতৰটো ইমান বেছি বেয়া কৰিছিলে, আজিও বৰষুণ আছিলে, তথাপিও আমি অহা সময়মতে ৰ'দ ওলালেই। যিহেতু ময়ো ভাবিছিলোঁ আজিও যোৱা নহ'ব, এইবাৰ দুৰ্গা পূজা একেবাৰে বেয়া হ'ব, বৰষুণে একেবাৰে বেয়া কৰিব। তথাপিও বতৰটো অলপমান ভাল হৈ অহা, তথাপিও ওচৰৰ পূজাৰ কাৰণে আমি ওলাই আহিলোঁ। ঘৰতে প্ৰসাদ আৰু ভোগ খাই আমি ঘৰলৈ উভতিলোঁ। হাজবেণ্ডো আহি পেলাই আমি তিনিওজন একেলগে আহি পেলাই ইফালে মেডভিক দেউতাকৰ লগত খেলাত লাগিলে। সেই দুপৰীয়া সময়খিনি সদায় দেউতাকৰ লগত অলপ সময় খেলেই। মই বাহিৰৰ কাপোৰ কানি আনি সৰু সুৰা কাম অলপ আছিলে, যিহেতু বেছি জিল হৈ পেলাই ঘৰখন এৰি থৈ গৈছিলোঁ, সেইখিনি ঠিক ঠাক কৰি লওঁ। মানে দুয়োফালে এয়া খেলি আছে, চাওকচোন ধুনীয়াকৈ। এই সময়খিনি ইমান ধুনীয়া লাগে, বাপেক আৰু পুতেকে একেলগে দুয়োটা কথা পাতি থাকে। কেতিয়াবা মোবাইলত ভিডিঅ' দেখায়, মোবাইলটো যিহেতু কমকৈ ব্যৱহাৰ কৰোঁ তাৰ ক্ষেত্ৰত, সেইকাৰণে তথাপিও কথা পাতে, দুয়োটাই খুব খেলে। আজিকালি এটা দুটা কথা ক'বলৈ লৈছে। তেনেদৰে খেলি খেলি দুপৰীয়াৰ সময়খিনি সদায় শুই যায়। যেতিয়া ভাগৰি পৰিল, মেডভিক একেবাৰে শুয়ে গ'ল, ইয়াত একেবাৰে টোপনি গ'ল। আবেলি সময়ত উঠি এপাক ওচৰতে দেখুৱাবৰ কাৰণে লৈ যাব লাগিব। যিহেতু বহুত বেছি ভিৰ হৈছে, সেইকাৰণে মেডভিকক বেছি ভিৰত সোমোৱাবলৈ একেবাৰে ইচ্ছা কৰা নাই। অলপমান ডাঙৰ হৈ ল'লে এই সন্ধিয়া সময়ত যাম বা ভিৰত নিম, সেইকাৰণে সন্ধিয়া সময় অলপ লৈ যাম। এতিয়া ধুনীয়াকৈ শুই লওক। এই সময়ত আমিও চাহ খাই মেডভিকক এটা জলপান খুৱাই পেলাই অলপ পিছতে ওলাই যাম। হাজবেণ্ড যিহেতু ফোনত কাৰোবাৰ লগত ব্যস্ত হৈ আছে, সেইকাৰণে এইফালে মেডভিক খেলাত লাগিছে। বাৰ্থডেৰ বেলুনবিলাক সকলোবোৰ ফুটাই শেষেই কৰিলে, আৰু 4-5টামান বাকী আছে, সেইকেইটা একেদিন খেলি আছে ঘৰতে। সেই বেলুনৰ লগতে ব্যস্ত হৈ থাকে, অকলে খেলি থাকে, যিহেতু অকলশৰীয়া একেবাৰে, সেইকাৰণে অকলে খেলিয়ে ব্যস্ত হৈ থাকে, অভ্যাসৰ দৰে হৈ গৈছে। অলপ পাছতে আমি ওলাই যাম। তাক বাৰ কৈ আছোঁ, ব'লা ফুফু যাম। তাৰ মনটো ফূৰ্তি হৈ আছে। ফুৰা বুলি ক'লে আজিকালি গম পায় যে ফুৰিব যাব লাগে। সি লগে গৈ পেলাই নিজৰ কাপোৰবিলাক উলিয়াবলৈ ধৰে। কাপোৰখিনি উলিয়াওঁতে গম পাইছে সি যাবলৈ হৈছে বুলি, ফুৰিবলৈ। ক'ত যাবা তুমি এতিয়া? টাক্স হা? চুলি ফনিয়ালা? হা? বেলুন উলিয়াব নালাগে, ব'লা, দেৰি হ'ব। আহা, চুলি ফনিয়াই দিম, আহা। পিতা আহি পাবহি, আহা সোনকালে আহা। চুলি ফনিয়াই দিম দিয়া, মোক ফনি দিয়া। বেলুন ফুটি গ'ল, বেলুন গ'ল, ফুটি গ'ল, ধুম হৈ গ'ল ন?
আনহাতে কাষৰে এখন দুখন পূজা চাই পেলাই আমি ঘৰলৈ উভতিলোঁ। যিহেতু বান থিয়েটাৰত অলপ সময় বহিলোঁ, হাজবেণ্ডৰ অলপ কাম আছিলে, কমিটিৰ কিছুমান অহাকালিৰ কাৰণে ভোগৰ কিছুমান কাম আছিলে। অলপ সময় আমি দুয়োজন বহিলোঁ। মিতভিক আৰু মই। মিতভিকে খুবেই ভাল পাইছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে নাম প্ৰসংগ কৰিছে, নেগেৰা নাম ধৰিছে আৰু আনহাতে আৰতিও কৰিছে। ইমান ভাল পাইছে সি, চাই পেলাই সিহঁতক চায়ে আছে বাৰ বাৰ। ইমান কম বয়সতে ইমানখিনি প্ৰতিভা থকাটো খুবেই ভাল লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাকে। আনহাতে ক্লাছ 5-6 মানলৈকে হ'ব, গোটেইকেইজন ক্লাছ 4-5-6 এনেকুৱামান বয়সৰে হ'ব। ইমান ধুনীয়াকৈ নাম প্ৰসংগ কৰিছে। একদম আজিকালি সৰু ল'ৰা ছোৱালীবিলাক সঁচাই খুবেই প্ৰতিভাৱান হৈছে আৰু এই